হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে আজিৰ এই ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজি আমি কামৰূপ জিলাত অৱস্থিত গোপেশ্বৰ দেৱালয় দৰ্শন কৰিবলৈ আহিছোঁ। গতিকে বলক আপোনালোককো গোপেশ্বৰ দেৱালয় দৰ্শন কৰাওঁ। এয়া হ'ল নেশ্যনেল হাইৱে 27। বাইহাটা চাৰিআলিৰ পৰা আহি টোল গেটটো নাপাওঁতে হাইৱেৰ বাওঁফালে এই গোপেশ্বৰ মন্দিৰটো অৱস্থিত। আপোনালোকে দেখিব পাইছে, এইটোৱে হ'ল গোপেশ্বৰ দেৱালয়। ৰাস্তাৰ কাষতে এইটো আপোনালোকে দেখিছে দেৱালয়খনৰ এটা পুখুৰী। সুন্দৰ দৃশ্য আপোনালোকে দেখিছে। পুখুৰীটোৰ চাৰিওফালে গছ গছনিৰে আৱৰা আৰু দূৰত সেইটো গোপেশ্বৰ দেৱালয়। এয়া আপোনালোকে দেখিব পাইছে বিভিন্ন ফুল পুখুৰীটোৰ পাৰত ফুলি আছে আৰু এয়া হ'ল ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। এক অতিকে সুন্দৰ পৰিৱেশ, চাৰিওফালে গছ গছনিৰে আৱৰা। এই পুখুৰীটোত যথেষ্ট পৰিমাণে মাছ পোৱাৰ উপৰিও কাছও পোৱা যায়। এক অতিকে সুন্দৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই পুখুৰীটোৰ গাতে গা লাগি আছে এটা গণেশ মন্দিৰ, শ্ৰী শ্ৰী মহাপ্ৰভু গণেশৰ এইটো মন্দিৰ আপোনালোকে দেখিব পাইছে। প্ৰধান দেৱালয়খনলৈ যোৱাৰ আগমুহূৰ্তত এই মন্দিৰটো প্ৰথমতে পোৱা যায়। মহাপ্ৰভু গণেশৰ পূজা কৰি আমি প্ৰধান দেৱালয়খনত প্ৰৱেশ কৰিব পাৰোঁ। এয়া চাওক, প্ৰভু গণেশৰ পূজা অৰ্চনা চলি আছে। এয়া আমি দৰ্শন কৰিলোঁ। এতিয়া এই গণেশ মন্দিৰৰ চৌহদৰ পৰা চাৰিওফালৰ দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এক সুন্দৰ দৃশ্য। আজি যথেষ্ট পৰিমাণে ৰ'দ আছিল দিনত। এয়া গণেশ মন্দিৰটো দৰ্শন কৰি আমি মেইন দেৱালয়টোৰ ভিতৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিম। এয়া চাওক, দেৱালয়ত প্ৰৱেশ কৰাৰ আগত পাৰ্কিং জ'নৰ ওচৰত কিছু বিপণী আপোনালোকে দেখিব পাইছে। এই বিপণীসমূহত পূজাৰ সকলো সামগ্ৰী পোৱা যায়। এয়া আপোনালোকে পাৰ্কিং এৰিয়াটো দেখিছে, এক বৃহৎ পাৰ্কিং এৰিয়া। যথেষ্ট সংখ্যক যান বাহন একে সময়তে এই ঠাইখিনিত পাৰ্ক কৰিব পৰা যায়। এয়া চাওক, এক বৃহৎ পাৰ্কিং এৰিয়া। এয়া আমি পূজাৰ সামগ্ৰী কিনিলোঁ। আপোনালোকে দেখিছে ছায়ান আৰু দিয়ানক। আজি ছায়ান আৰু দিয়ানকো আমি লৈ আহিলোঁ দেৱালয় দৰ্শন কৰিবৰ কাৰণে। আপোনালোকে দেখিছে দুয়োজনে খুব ফূৰ্তি কৰি আছে, খুব ভাল পাইছে। এয়া আমি মন্দিৰৰ কাৰণে পূজাৰ কাৰণে সামগ্ৰী কিনি এতিয়া দেৱালয় অভিমুখে গৈ আছোঁ। এয়া আমি গোপেশ্বৰ দেৱালয়ৰ ভিতৰত প্ৰৱেশ কৰিলোঁ, চৌহদৰ ভিতৰত। আপোনালোকে দেখিছে যে পাহাৰৰ এটা বৃহৎ শিল আছে আৰু এই শিলটোৰ দাঁতিতেই গোপেশ্বৰ দেৱালয়ৰ প্ৰধান মন্দিৰটো অৱস্থিত। এয়া চাওক, সুন্দৰ এক দৃশ্য। বৰ্তমান কিছু কনষ্ট্ৰাকশ্যনৰ কামো চলি আছে। প্ৰথমটো হ'ল প্ৰধান মন্দিৰ এই দেৱালয়খনৰ, লগতে ছাইডত এটা হল ঘৰো আছে। এয়া আপোনালোকে দেখিব পাইছে গোপেশ্বৰ দেৱালয়ৰ প্ৰধান মন্দিৰটো। চেণ্ডেল খুলি আমি প্ৰৱেশ কৰিলোঁ। আপোনালোকে দেখিছে যে কিছু সংখ্যক ভক্ত উপস্থিত হৈছে। লগতে মন্দিৰৰ কৰ্মকৰ্তাসকলে ভক্তই অনা বিভিন্ন ভোগ নৈবেদ্য ইত্যাদি বিভিন্ন যোগাৰ কৰিব লৈছে। আমি লগত নিয়া পূজাৰ সামগ্ৰীখিনি তেখেতসকলক দেখালোঁ। ইয়াৰ পিছত আমি আমাৰ পূজা আৰম্ভ কৰিম। ইয়াৰ আগত আপোনালোকক দেৱালয়খনৰ প্ৰধান মন্দিৰটোৰ ভিতৰভাগ দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, ভিতৰৰ পৰা দৃশ্য। এটা ওখ গম্বুজ আকৃতিৰ স্তম্ভ, ইয়াত এটা ডবা আছে আৰু এইটো পাৰ হৈ
আপোনালোকে দেখিব পাইছে শিলত দেৱ দেৱীৰ মূৰ্তি ইত্যাদি খোদিত কৰি ৰখা হৈছে। লগতে ভক্তপ্ৰাণ ৰাইজৰ বাবে চাকি বন্তি ইত্যাদি জ্বলোৱাৰ সুবিধা কৰি থোৱা আছে। এয়া আপোনালোকে দেখিব পাইছে এটা গহ্বৰ, আৰু গহ্বৰৰ পিছফালে দেখিছে এটা সুৰংগ। এই সম্পৰ্কে আপোনালোকক জনাম। এয়া আপোনালোকে দেখিব পাইছে সুৰংগটো। বৃহৎ আকৃতিৰ শিল কিছুমানেৰে এই ঠাইখিনি আবৃত। এয়া চাওক গোপেশ্বৰ দেৱালয়ৰ সুন্দৰ দৃশ্য। বৃহৎ আকৃতিৰ শিলাখণ্ড, আৰু এই শিলাখণ্ডসমূহত লাগি আছে মৌবাহ। আমি এই মন্দিৰৰ দলৈ এগৰাকীক লগ পাইছিলোঁ আৰু তেখেতৰ পৰা এই মন্দিৰ সম্পৰ্কে কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয়, আমি এতিয়া গোপেশ্বৰ দেৱালয়ত আহি উপস্থিত হৈছোঁ। ইয়াত এই মন্দিৰৰে দলৈ ডাঙৰীয়াক লগ পাইছোঁ। তেখেতক এই মন্দিৰৰ বিষয়ে কিছু কথা শুনিম। আপোনাৰ নামটো জানিব বিচাৰিছিলোঁ। হয়, মোৰ নাম মনোজ কুমাৰ শৰ্মা। এতিয়া এই গোপেশ্বৰ দেৱালয়ৰ কেনেকুৱা ঐতিহ্য, মানে অলপ হিষ্ট্ৰীটো কৈ দিলে ভাল পাম। কেতিয়া বনাইছিল এই গোটেইখিনি কথা? হয়, গোপেশ্বৰ দেৱালয় এখন শিৱ দেৱালয়, মূলতঃ শিৱ আৰু পাৰ্বতী অৰ্ধনাৰীশ্বৰ বুলি কয়। আমাৰ অসমত মানে নৰ্থ ইষ্টত শিৱৰ বিচৰণভূমি বুলি কোৱা হয়। সেইকাৰণে ইয়াত মেক্সিমাম দেৱালয়, ইয়াৰ মাজতে মন্দিৰ আৰু দেৱালয়ৰ ডিফাৰেঞ্চ আছে। দেৱালয়বিলাকৰ যিবিলাক বিগ্ৰহ থাকে অৰিজিনেল, আৰু মন্দিৰবিলাকতো জানেই আমি দিনত আপুনি দুটাকে মন্দিৰ বনাব পাৰে, বিগ্ৰহ প্ৰতিষ্ঠা কৰিব পাৰে। কিন্তু দেৱালয়বিলাকত বিগ্ৰহ প্ৰতিষ্ঠা নহয়, অৰিজিনেলি বিয়াত বিগ্ৰহ থাকে। আমাৰ অসমত মেইন আমাৰ শক্তিপীঠ কামাখ্যা আছে। কামাখ্যা লৈ পেলাই গোটেই আমাৰ নৰ্থ ইষ্ট বা অসমখনত দেৱালয়বিলাকৰ অৱস্থিতিবিলাক মানে আছে। এই ক্ষেত্ৰত আমাৰ গোপেশ্বৰ দেৱালয়, ওচৰত পিংগলেশ্বৰ দেৱালয়, বিল্বেশ্বৰ দেৱালয়, এইবিলাক দেৱালয় আমাৰ শিৱ দেৱালয় আৰু পাৰ্বতী দেৱালয়। শিৱ আৰু পাৰ্বতী বিগ্ৰহ আছে। মেইনলি ইয়াত শিৱলিংগ থাকে আৰু অৰ্ধনাৰীশ্বৰ দেৱালয় বুলি কয়। আমাৰ এইখন গোপেশ্বৰ দেৱালয়। গোপেশ্বৰ মানে গোপৰ ঈশ্বৰ, গোপেশ্বৰ বা গুপ্তভাৱে থকা ঈশ্বৰ, গোপনভাৱে থকা ঈশ্বৰ। আমাৰ ইয়াত যিটো বিগ্ৰহ আছে, আপুনি গৈছে কিজানি ভিতৰত? ভিতৰত গ'লে আপুনি দেখা পাব আমাৰ এটা বিগ্ৰহটো ঢাকনি দিয়া আছে, পিতলৰ ঢাকনি দিয়া আছে। আৰু এইটো আমি কেতিয়াও চাব নোৱাৰোঁ, আৰু পুৰোহিতেও চাব নোৱাৰে। আৰু এটা লোকপ্ৰবাদ আছে যে এইটো চালে যিয়ে চাই এইটো দাঙি পেলাই তেওঁৰ চকুটো অন্ধ হৈ যায়। গতিকে কোনো আজিলৈকে চোৱা নাই, আমি গম পোৱা নাই। আগতে চাইছিলে, তেওঁলোকৰ তেনেকুৱা এটা হৈছিলে। গতিকে ইয়াত মানে কি আছে, আচলতে ইয়াতে শিৱ ইয়াত ধ্যান কৰিছিলে। আপুনি আমাৰ গুহাটোৰ কাষত দেখিব এটা জুনি প্ৰদেশ আছে। জুনি প্ৰদেশ আছে। ইয়াত মানে কথিত আছিল কি, যেতিয়া সুদৰ্শন চক্ৰৰ, বিষ্ণুৰ সুদৰ্শন চক্ৰৰ আঘাতত সতীৰ দেহটো যেতিয়া খণ্ড বিখণ্ড হৈছিল, তেতিয়া শিৱই তেওঁৰ সতীৰ দেহটো কান্ধত লৈ যেতিয়া বিশ্ব ব্ৰহ্মাণ্ড ভ্ৰমণ কৰিছিল, আৰু সেই অংশবিলাক, দেহৰ অংশবিলাক য'ত য'ত পৰিছিল তাতে এখন শক্তিপীঠ মানে হৈছিলে। আৰু আমাৰ ইয়াতো তেওঁৰ অংগ পৰিছিলে। এতিয়াও জুনি প্ৰদেশ আছে। এতিয়া আমি মানে আমাৰ জনাত ডিস্কভাৰী চেনেল যিটো আছে, এইটো চেনেলে এবাৰ ইয়াত 1992 তেওঁলোকে ইয়াতে ছাৰ্ভে কৰিছিলে। এইটো তেওঁলোকে উপস্থাপন কৰিছিলে যে ইয়াতে এটা জুনি প্ৰদেশ আছে। এইটো দশম জুনি বুলি কয়, যদিও মই এইটো আপোনাক উইথ গেৰাণ্টি ক'ব নোৱাৰোঁ, মোৰ হাতত প্ৰুফ নাই, কিন্তু জুনিটো আছে, প্ৰবাদ আছে। গতিকে ইয়াতে ভগৱান শিৱই যেতিয়া নশ্বৰ দেহটো তেওঁ সতীক জীয়াব নোৱাৰোঁ বুলি তেওঁ কনফাৰ্ম হ'ল, তেতিয়া তেওঁ ইয়াতে গুপ্তভাৱে এই গহ্বৰত তেওঁ অন্তৰ্ধান হৈ তেওঁ মানে তপস্যা কৰিব লাগিলে। তপস্যাত বহি গ'ল। তপস্যাত বহি যোৱাৰ ফলত তেওঁ তাতে গুপ্তভাৱে থাকি গ'ল, আৰু গুপ্তভাৱে থকাৰ কাৰণে গুপ্তেশ্বৰ, আৰু পিছত অপভংগ হৈ গোপেশ্বৰ হৈছে। আৰু ইয়াতে আমাৰ এই গাঁওখনৰ নাম হ'ল দেওদুৱাৰ। দেওদুৱাৰ মানে এইটো দেৱতাৰ দুৱাৰ। দেও মানে দেৱতা, দুৱাৰ, গতিকে দেৱতাৰ দুৱাৰ। দেৱতাৰ দুৱাৰ এইকাৰণে কয় যে ইয়াত দেৱতাবিলাক আহিছিল। ইয়াত শিৱ আছে কাৰণে ইয়াত দেৱতাবিলাক আহিছিল। ইয়াত পাৰ্বতী আছে। আমাৰ যিটো গহ্বৰ আছে, এই গহ্বৰৰ ভিতৰেদি এটা সুৰংগ আছে। সুৰংগটো গৈ পেলাই এই পাহাৰখনৰ বেকচাইডত এটা কোঠা এটা আছে, পাৰ্বতী কোঠা বুলি কয়। তাত মা পাৰ্বতী বসবাস কৰিছিল, আৰু শিৱই তেওঁৰ পৰিয়াল লৈ বসবাস কৰিছিল ইয়াতে। মানে তেওঁতো চবতে বসবাস কৰে, যত জীৱ তত শিৱ। পৃথিৱীৰ সমস্ত জীৱকুলতে শিৱ আছে। কিন্তু তথাপিও কিছুমান নিৰ্দিষ্ট স্থান আছে, যিবিলাক স্থানত তেওঁৰ পদধূলি পৰিছিল, বা তেওঁ তাত তপস্যা কৰিছিল, বা তেওঁ ইয়াত শিৱক আদিযোগী বুলি কয়, তেওঁ যোগ সাধনা কৰিছিল। গতিকে আমাৰ ইয়াতো তেনেকুৱা তেওঁ সাধনা কৰিছিল। ইয়াতে আমাৰ বেকচাইডে আছে আমাৰ মদন কামদেৱ দেৱালয়। আৰু এটা প্ৰবাদ আছে যে মদন কামদেৱ দেৱালয়ত মদন আৰু ৰতিয়ে এখন বিচাৰ সভা আয়োজন কৰিছিলে দেৱতাসকলৰ। সেই দেৱতাসকলৰ বিচাৰ সভাত শিৱক মাতিছিল, আৰু সেই বিচাৰ সভাত সমস্ত দেৱগণ আমাৰ এই গাঁওখনৰ মাজেদি, এই গাঁওখনেদি গৈছিল। কাৰণে সেইকাৰণে আমাৰ এই গাঁওখনৰ নাম দেওদুৱাৰ, দেৱতাৰ দুৱাৰ মানে দেওদুৱাৰ। আৰু ইয়াৰ পৰা গৈছিল মদন কামদেৱ দেৱালয়লৈ গৈছিল। তেতিয়া ইয়াতে শিৱ পাৰ্বতীয়ে ইয়াতে গুপ্তভাৱে থাকিছিল, আৰু সেই বিচাৰ সভাত তেওঁ যোৱা নাছিল।
আৰু নগৈ পেলাই ইয়াতে তেওঁলোকে গুপ্তভাৱে থাকি নোহোৱা হৈ গৈছিলে তেতিয়াই। আৰু তেতিয়াই ইয়াতে আমাক তেতিয়াৰ পৰা এই দুটা প্ৰবাদ ক'লো মই আপোনাক। এই দুটা প্ৰবাদ মতে আমাক এইটো গুপ্তেশ্বৰ দেৱালয় বুলি কয়, গুপ্তেশ্বৰ দেৱালয়। এইখন দেৱালয়ত মূলতঃ শিৱৰ পূজা হয়। ধ্যানটো আমাৰ যিটো ধ্যান আছে, শিৱৰ বীজ মন্ত্ৰ আছে, শিৱৰ বীজ মন্ত্ৰ কোৱা, শিৱৰ পাৰ্বতীৰ বীজ মন্ত্ৰ একেলগে কোৱা হয়। আৰু এইখন শিৱ দেৱালয়, আমাৰ দেৱালয় ভোগ সেই শিৱৰ নিমিত্ত আমাৰ যিটো মা পাৰ্বতীৰ ভোগ যিটো হয়, এনে শিৱ দেৱালয়ত নিৰামিষ ভোগ হয়, কিন্তু ইয়াত সামিক ভোগ হয়। কিন্তু সামিক ভোগৰ এই কাৰণে যে ইয়াত পাৰ্বতী আছে, অৰ্ধনাৰীশ্বৰ দেৱী পাৰ্বতী আছে কাৰণে ইয়াতে শিৱ দেৱালয়খন ইয়াতে তাৰমানে আমাৰ সামিক ভোগ হয়। দুৰ্গা পূজা, দৌল উৎসৱ পালন কৰা হয়, গণেশ চতুৰ্থী পালন কৰা হয়। আমাৰ বছৰত এই 4-5টা আমি উৎসৱ পালন কৰোঁ। আমাৰ এই দেৱালয়খনৰ এটা ঐতিহ্য আছে। ইয়াত যদি কোনোবাই যিবিলাকৰ পুত্ৰ নাই, সতি সন্ততি নাই, তেওঁলোকে যদি ইয়াতে পূজা কৰে বা নৈবেদ্য আগবঢ়ায় বা তেওঁলোকে সংকল্প গ্ৰহণ কৰে, তেওঁলোকৰ এইটো ফলৱতী হয় বুলি ইয়াত জনবিশ্বাস আছে। আৰু পাৰ্বতী কথা আছে, পাৰ্বতী কথাটো তেনেকৈ জনবিশ্বাস আছে। বহুত মানুহে ইয়াত বহুত ভক্ত ইয়াতে তেনেকুৱাকৈ প্ৰমাণ পাইছে, তেওঁলোকে আহিছে। আৰু এটা কথা সোধোঁ, মানে আপুনি যে ক'লে এইটো দেৱালয়, মানে দেৱালয়ত নিজে নবনায়, ইয়াত আগৰে পৰা মূৰ্তিবিলাক থাকে মানে, তো এইটো কেতিয়া এনে উদ্ধাৰ কৰা হৈছিল? আচ্ছা, এই কথাটো এইটো আমাৰ অসমত যিবিলাক দেৱালয় আছে, দেৱালয়বিলাকৰ খ্ৰীষ্টপূৰ্ব আপোনাৰ 1700 শতিকাত, মানে 1500 শতিকা, 1500 শতিকাৰ পৰা আৰম্ভ হৈছে। ইয়াত দেৱালয়বিলাকৰ বিগ্ৰহটো আছে অলৰেডি, কিন্তু দেৱালয় হিচাপে নামঘৰ, মণিকূট বা পূজাৰ ব্যৱস্থা এইবিলাক 1500 শতিকাত আৰম্ভ হৈছে। আমাৰ এইখন দেৱালয় 1574 ৰজা ৰুদ্ৰসিংহই স্থাপন কৰিছিলে। ইয়াত নামঘৰ স্থাপন কৰিছিলে আৰু ইয়াত আমি কনৌজৰ পৰা দেৱজ্ঞ ব্ৰাহ্মণসকলক আনি ইয়াত সংস্থাপিত কৰিছিল। হয়, মানে ভাল লাগিল, আপোনাৰ পৰা বহুতখিনি কথা জানিব পাৰিলোঁ। আপোনাক বহুত বহুত ধন্যবাদ। থেংক ইউ। এয়া আপোনালোকে দেখিছে যে নিৰ্দিষ্ট স্থানত আমি গৈ চাকি, বন্তি, ধূপ ইত্যাদি লগাইছোঁ, প্ৰাৰ্থনা জনাইছোঁ। এতিয়া আপোনালোকক গহ্বৰটো আৰু সুৰংগটো দেখাবলৈ চেষ্টা কৰিম। এইটো হ'ল সুৰংগ। ইণ্টাৰভিউটোত কোৱাৰ দৰে সুৰংগটো গৈ গৈ পাৰ্বতী কোঠা নামৰ এটা কোঠাত শেষ হৈছে। আৰু এইটো গহ্বৰটো দেখিছে, আৰু এই গহ্বৰটোতে যিটো গোপনভাৱে থকা যিটো বিগ্ৰহ, সেইটো ইয়াতে আছে, পিতলৰ আৱৰণেৰে আবৃত হৈ আছে। আপোনালোকক জনাওঁ যে এই দেৱালয়ত পাৰ ইত্যাদি জীৱ জন্তু এৰি দিব পাৰি, লগতে ভক্তপ্ৰাণ ৰাইজে কাছও এৰি দিয়া দেখা যায়। আজি এগৰাকী ব্যক্তিয়ে এই দেৱালয়ত গৈ এটা কাছ এৰি দিলে, আপোনালোকে চাওক। মোৰ নাম শ্ৰী সুন্দৰধৰ দাস। কাশ্যপুত্ৰ হয়। ওম আপোষিত মহিষস্থানমৰ্জিতধাতমেহৰণাযোগিতে ওম জপ শিৱতমৰ্ষমাম পূজ্যা ওম অপবিত্ৰ পবিত্ৰ এয়া আপোনালোকে দেখিছে এই কাছটো আজি এৰি দিয়া হ'ব। আৰু এৰি দিয়াৰ পূৰ্বে কাছটো পুৰোহিতৰ দ্বাৰা মন্ত্ৰ উচ্চাৰণ কৰি পবিত্ৰ কৰি লোৱা হৈছে। আপোনালোকে দেখিছে পবিত্ৰ জল কাছটোৰ গাত ছটিয়াই দিয়া হৈছে। মন্ত্ৰ উচ্চাৰণ কৰি ফুট দি পূজা কৰি লোৱা হৈছে। এয়া চাওক, এইগৰাকী ব্যক্তিয়ে কাছটো এৰি দিব। তেখেতে সমূহ ৰাইজৰ আশীৰ্বাদ বিচাৰিছে। এয়া চাওক, তেখেতে সমূহ ৰাইজক কাছটো দেখাইছে। সমগ্ৰ দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এতিয়া আমি সকলোৱে গৈ এই কাছটো পুখুৰীত এৰি দিম। এয়া চাওক, আমি সকলো ওলাইছোঁ পুখুৰীটো অভিমুখে কাছটো এৰি দিবলৈ। সঁচাকৈয়ে এয়া এক সুন্দৰ পদক্ষেপ, কাৰণ আপোনালোকে জানে যে বৰ্তমান সময়ত কাছ ইত্যাদিবোৰ প্ৰায় দুষ্প্ৰাপ্য হৈ উঠিছে। গতিকে এই ব্যক্তিগৰাকীৰ এই পদক্ষেপ সঁচায়ে প্ৰশংসনীয়। তেখেতে এই দুৰ্লভ প্ৰজাতিৰ কাছটিৰ সংৰক্ষণৰ কাৰণে যি কাৰ্যব্যৱস্থা হাতত লৈছে, সেয়া সঁচাকৈয়ে শলাগিবলগীয়া। আপোনালোকে দেখিছে তেখেতে এতিয়া কাছটো এৰি দিব। এয়া চাওক, আজি আজাদ কৰি দিম। আজাদ কৰি দিলোঁ আমি। এই সম্পৰ্কে তেখেতক কিছু কথা সুধিবলৈ আমি চেষ্টা কৰিলোঁ। হয়, আমি ইয়াত এজন ব্যক্তিক লগ পালোঁ। এখেতে ইয়াত কাছ এটা এৰি দিছে, আমি জানিব চেষ্টা কৰিম তেখেতে এইটো ক'ত পালে। আপোনাৰ নামটো জানিব বিচাৰিছোঁ। মোৰ নাম শ্ৰী চন্দ্ৰধৰ দাস। কেনেকৈ পালে কাছটো? মই অন ডিউটিত গৈছিলোঁ, ইলেক্ট্ৰিচিটি তামোলপুৰ এ পি ডি চি ত কাম কৰোঁ, ছাব ডিভিশ্যন তামোলপুৰ।
মোৰ ফিডাৰটো আছে গান্ধীবাৰী সেনেকৈ গৈ থকা অৱস্থাত সৰু পুখুৰী এটা পথাৰৰ মাজত সিঁচি আছিলে গৈ মোক ক'লে যে চন্দ্ৰদা এটা কাছ পালোঁ মোক কাছৰ কথা কৈছিলে সঁচাকৈ কাছ এটা পাই গ'লোঁ মোৰ খুবেই ভগৱানে হেল্প কৰিছে বছ এইটো দি মোৰ 3টা দিয়া হ'ল এই পুখুৰীটোত আমাৰ গোপেশ্বৰ মন্দিৰ যিটো পুখুৰী আছে 3টা হ'ল আজি ইমান ভাল লাগিছে মোৰ বহুত বহুত ধন্যবাদ আমিও আজি প্ৰথম মানে কাছ চুই পালোঁ আপুনি দিয়া কাছটো প্ৰথম চুই পালোঁ আপোনাক ধন্যবাদ ঠিক আছে থেংক ইউ এয়া আপোনালোকে দেখিছে আমি প্ৰধান বিগ্ৰহ যিটো আছে তাত গৈ পূজা দি আছোঁ Om apojito moibo bostano jedona to no mohiro na joguje Om japa hibata marham tamadu mahatra Om tasmaram do mambujasya gajinno tha apodana Om apavitra baharva vishnum viva Jom devaharam pranamam moham Ullan mustu mahaprabhu krishnudna Rode Yeah. Hi, go. Hi, go. Hi. My name is Janora. আমাৰ পূজাভাগ হৈ গ'ল এতিয়া আপোনালোকক এই দেৱালয়ৰ চৌহদটো দেখাবলৈ চেষ্টা কৰিম এয়া এটা বৈষ্ণোদেৱীৰ মন্দিৰ আপোনালোকে দেখিব পাইছে চৌহদৰ ভিতৰত এইটো হ'ল বৈষ্ণোদেৱী মাতাৰ মন্দিৰ এয়া আমি চাৰিওফালৰ চৌহদটো আপোনালোকক দেখাব চেষ্টা কৰিছোঁ এয়া হ'ল পুখুৰীটো জিৰণি ঘৰ কিছুমান আছে যাতে ভক্তপ্ৰাণ ৰাইজে ইয়াত বহি কিছু সময় জিৰাব পাৰে ইয়াৰ পিছত যি আপোনালোকে এক প্ৰকাণ্ড শিলাখণ্ড দেখিছে তাৰ দাঁতিতে এখন চালি সদৃশ আপোনালোকে দেখা পাইছে আৰু ইয়াত বিভিন্ন মূৰ্তি শিৱলিংগ ইত্যাদি অংকিতও কৰা আছে চালিখনৰ আগত আমি চালিখনৰ ভিতৰত গৈ আপোনালোকক দেখাব চেষ্টা কৰিম ইয়াত মূৰ্তি প্ৰতিষ্ঠা কৰা আছে বিভিন্ন আকৃতিৰ শিলাখণ্ড আপোনালোকে দেখা পাইছে সমগ্ৰ দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ সন্মুখৰ ফালৰ পৰা কিছু দৃশ্য আপোনালোকক দেখাম এয়া চাওক চন্দ্ৰতাপ দিয়া আছে এইদৰে গোপেশ্বৰ দেৱালয় দৰ্শন কৰি আমি উভতিলোঁ এই দেৱালয় দৰ্শন কৰি আমি খুবেই আনন্দিত হ'লোঁ খুব ভাল লাগিল আশা কৰোঁ আপোনালোকেও ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টি লাইক কৰিব কেনে পালে কমেণ্টত জনাব চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকক বহুত বহুত ধন্যবাদ